জয় শ্রীকৃষ্ণ স্মরণ করি হরি বল হরি বল হরি বল জয় হোক জয় হোক জয় হোক জয় হোক জয় হোক গাড়ি সবই জয় হোক জয় হোক জয় হোক জিন্দাবাদ জয় হোক ও মনপুর রাইজৰ পদধূলি ঐ আমি হিৰে তুলিলা পঞ্চায়ত নিৰ্বাচনৰ কথা আমি অলপ পঞ্চায়ত নিৰ্বাচনৰ কথা আমি অলপ মই 53 নং কোচপাৰা গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ড মনপুৰৰ বাসিন্দা শ্ৰী বিনীতা দাস হওঁ। এইবাৰ গাঁও পঞ্চায়ত ইলেকশ্যনত মই 9 নং ৱাৰ্ড মনপুৰৰ সদস্য পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু মোৰ ছবিটো হৈছে গাড়ীৰ ছবি। সেয়েহে মই আপোনালোকক অনুৰোধ জনাওঁ যে আপোনালোকৰ বহুমূলীয়া ভোটটি মোৰ গাড়ীৰ ছবিত দি মোক সমাজ সেৱা কৰাত সহায় আৰু সহযোগিতা আগবঢ়াব বুলি আশা কৰিলোঁ আৰু লগতে মই আপোনালোকৰ দীৰ্ঘায়ু কামনা কৰি মোৰ কথাখিনি মই ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ। আপুনি প্ৰতিশ্ৰুতি কি দিছে ৰাইজক? মনপুৰ গাঁওখনত বহুত অভাৱ অভিযোগ আছে, প্ৰতিশ্ৰুতি কি দিছে বাৰু কি ধৰণে আগবঢ়াই নিব? মানে আমাৰ মনপুৰ গাঁওখন বহুত অভাৱ, বহুত দুখীয়া মানুহ আছে। মই মানুহখিনিক প্ৰতিশ্ৰুতি তেনেকৈ দিব বিচৰা নাই, মই কৰ্মৰে প্ৰতিশ্ৰুতি দিব বিচাৰিছোঁ। মই যোৱাবেলিও ইলেকশ্যন খেলিছিলোঁ 2013 চনত। ইলেকশ্যন খেলি মই সমাজৰ বহুতো যিখিনি পাৰোঁ আৰু উন্নতিৰ কাম কৰিছোঁ। এইবেলিও যদি ৰাইজে মোক সমাজ সেৱা কৰাত সহায় কৰে বা আগবঢ়াই দিয়ে, মই আমাৰ গাঁৱৰ যিখিনি নলা নৰ্দমাৰ অভাৱ অভিযোগ আছে বা বহুতেও ধৰক এতিয়া মই ভোট বিচাৰি গৈ আছোঁ ঘৰে ঘৰে, কোনেও কৈছে যে আমাক ৰাস্তা লাগে, কোনোবাই কৈছে যে আমাক জব কাৰ্ড লাগে, ৰেচন কাৰ্ড লাগে, আৰু কোনোবাই কৈছে আৰু যে আমি ইমান দুখীয়া মানুহ কিন্তু আমি অৰুণোদয় পোৱা নাই। তাৰ ওপৰতো মই চেষ্টা চলাম বুলি ভাবিছোঁ আৰু লগতে ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে, কাৰণ গাঁও এখন উন্নতি হ'ব লাগিলে সদায় ল'ৰা ছোৱালী শিক্ষিত হ'ব লাগিব। সিহঁতৰ শিক্ষাৰ ওপৰত মই আচলতে বিশেষকৈ গুৰুত্ব দিম বুলি ভাবিছোঁ। যিমান পাৰোঁ গাঁৱৰ উন্নতি কৰাৰ কাৰণে ভৱিষ্যত উজ্জ্বল কৰাৰ কাৰণে মই চেষ্টা কৰিম বুলি ভাবিছোঁ। আৰু আপোনাৰ প্ৰতিদ্বন্দ্বী কেইজন? মোৰ প্ৰতিদ্বন্দ্বী 3 জন। কাৰ লগত আপোনাৰ কণ্টেষ্ট? তিনিওজনীয়ে সমান বুলিয়ে ক'ব পাৰি। ৰাইজৰ সহযোগিতা কেনেকৈ? ৰাইজৰ সহযোগিতা বৰ্তমান পাই আছোঁ আৰু আশা কৰোঁ মই ভৱিষ্যতেও পাম। আমাৰ ইয়াতে ভোটাৰ 1181টা মান আছে। আৰু মই আচলতে গাঁওখন গোটাই বিচাৰোঁ। Stay informed, stay ahead. News Any 365.